হেল্ল' ফ্ৰেণ্ডছ, এয়া ৰাতি আজি বনাব লৈছোঁ হাঁহৰ মাংস। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এয়া মাংসখিনি উলিয়াই ল'লোঁ। ইপিনে চবখিনি যোগাৰ কৰি ল'লোঁ। আৰু আজি ভাইটি আহিছে, ইয়াক কৈছোঁ ভোট জলকীয়া দি কেনে বনাব লাগিব আজি পূৰা। আৰু ইপিনে মই কোমোৰা কাটি আছোঁ হাঁহৰ মাংসত দিবলৈ। আজি জুইতে বনালোঁ, পিছফালে আহি পিনে আমাৰ সেইপিনে জুইত বনাই আছোঁ। জুইত বনালে হাঁহৰ মাংস এনেও খাবলৈ সোৱাদ হয়। সেইপিনে গোটেই মানুহজনেও বনাই আছে, গোটেইকেইজনে লাগি আছোঁ। আৰু কোমোৰা কাটি আছোঁ। এইপিনে মাংস, কোনে কোনে হাঁহৰ মাংস খাই ভাল পোৱা কমেণ্ট কৰি ক'বচোন। মাংসখিনি দি দিলোঁ। এতিয়া বনাই আছোঁ। আৰু ভাইটি অহাৰ কাৰণে আৰু স্পেচিয়েল যি জুইতে সকলোখিনি বনোৱা হ'ব। ৰুটিৰ লগত খাম বুলি কৈছে মাংস। বনাই আছোঁ। আৰু ইপিনে ভজা মাংস হৈ গ'ল। ভজা মাংস খালোঁ, লগতে আৰু ৰুটিও বনোৱা হৈ গ'ল। ৰুটিৰ লগতো খালোঁ।